নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আজি মই পোনপ্ৰথমে শংকৰদেৱৰ তিৰভাগ তিথি উপলক্ষে আপোনালোকক শংকৰদেৱৰ শ্ৰী চৰণত সেৱা নিবেচিছো। আমাৰ জগতগুৰু শংকৰদেৱক সদায় প্ৰণাম কৰোঁ। শংকৰদেৱ এজন কেৱল যে মানুহ আছিল, তেওঁ আছিল ভগৱান। শংকৰদেৱ সাধাৰণ মানুহ নাছিল, তেওঁ আছিল ভগৱান। গতিকে শংকৰদেৱৰ আমাৰ অসমীয়া সমাজলৈ অৱদান চিৰস্মৰণীয় আৰু শংকৰদেৱক প্ৰতিজন অসমীয়াৰ হৃদয়ত স্থান পাইছে আৰু ভৱিষ্যতলৈ পাই থাকিব বুলি আশা ৰাখিছোঁ। আজি মই ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ যে ভগৱান মই যেতিয়া আজি তাৰমানে মই কীৰ্তন পাঠ কৰিলোঁ বা কীৰ্তন ঘোষা খন চালো। পঢ়োতে মই অজামিল উপাখ্যানৰ কথাখিনি গম পালো আৰু অজামিল উপাখ্যানৰ কথাখিনি আপোনালোকৰ লগত মই আজি ব্যক্ত কৰিম। আৰু আজি মই অজামিল উপাখ্যানৰ কথাখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিম। গতিকে আপোনালোকে নিশ্চয় বুজি পাব যে অজামিল এজন বহুত তাৰমানে বেয়া লোক আছিল বুলিয়ে ক'ব লাগিব। তেওঁ বহুত পাপ কৰিছিল জীৱন কালত, বিভিন্ন ধৰণৰ পাপ তেওঁ কৰিছিল। গতিকে যিহেতু পাপ কৰিছিল, সেয়েহে শেষত তেওঁক যমদূতে নিব আহিলে। নিব আহোঁতে যমদূতে আৰু বান্ধিছে, একদম বান্ধি হাতে ভৰি বান্ধি নিব ওলাইছে। তেনেতে আৰু কি হ'ল যে বান্ধি যেতিয়া নিব ওলালে, তেতিয়া আৰু সেই অজামিলৰ পুত্ৰৰ নাম আছিল নাৰায়ণ। আৰু সেয়েহে যেতিয়া নিব আহিলে সেইহক অজামিলক, তেতিয়া অজামিলে চিঞৰিছে, পুত্ৰক চিঞৰিছে, বোলো নাৰায়ণ আহ। তাৰমানে আহয় নাৰায়ণ, সিংকে তাৰমানে কৈছিল। গতিকে তাৰমানে নাৰায়ণক মাতিছে আহিবলৈ। কিন্তু যেতিয়া তেওঁ নাৰায়ণ বুলি তেওঁ মাতিছিল পুতেকক, কিন্তু পুতেকক নাৰায়ণ বুলি মতাৰ পিছতো কিন্তু নাৰায়ণ বুলি মতাৰ পিছত তাৰমানে চাৰিজন বিষ্ণুদূত আহিল। আহি কি কৰিলে যে অজামিলক ৰক্ষা কৰিলে। কিয় ৰক্ষা কৰিলে? যে ইমান মহাপাপী অজামিলক সেই চাৰিজন বিষ্ণুদূত আহি, অৰ্থাৎ ভগৱানৰ দূত আহি কিয় ৰক্ষা কৰিলে? তাৰ মূলতে আছে হৰিনামৰ মাহাত্ম্যৰ কথা। এতিয়া তেওঁ যদিও পুতেকক নাৰায়ণ বুলি মাতিছিল, কিন্তু নাৰায়ণ হল ভগৱানৰ নাম। আৰু হৰিনাম যেতিয়া লয়, যেতিয়া এজন ব্যক্তিয়ে মৃত্যুকালত হৰিনাম লয়, তেতিয়া তেওঁৰ সকলো মহাপাপ নোহোৱা হৈ যায়। অৰ্থাৎ পাপৰ যি আলু আছে, পাপৰ আলু উঘালি পেলাব পাৰে হৰিনাম মাত্ৰ। হৰিনাম এনেকুৱা বল আছে যে যিমানে পাপ নকৰক কিয়, যদি মৃত্যুকালত হৰিনাম লৈছে, তেতিয়া তেওঁক পাপ নোহোৱা হৈ যায়। সেইবাবে যেতিয়া অজামিলে ইমান পাপ কৰাৰ পিছতো শেষত নাৰায়ণ নাম লৈছিল, যদিও নাৰায়ণক মাতা নাছিল, কিন্তু নিজৰ পুতেকক মাতি হলেও যদি নাৰায়ণ নাম মুখেৰে যিহেতু উচ্চাৰণ কৰিছিল, সেয়েহে তেওঁক বিষ্ণুদূত পঠিয়াই দিছিল। আৰু বিষ্ণুদূতে অজামিলক ৰক্ষা কৰিলে। গতিকে হৰিনামৰ মাহাত্ম্য অপাৰ। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি জীৱনত আগবাঢ়ি যাব পাৰি। অৰ্থাৎ ভগৱান কৃষ্ণৰ গুণানুকীৰ্তন বা হৰিনাম কীৰ্তন কৰিলেই জীৱনত মুক্তি লাভ কৰিব পাৰি, বিভিন্ন পাপ কৰ্মৰ পৰা মুক্তি পাব পাৰি। সেয়েহে হৰিনামৰ মহিমা অপাৰ আৰু ভগৱানক শ্ৰীকৃষ্ণক সদায় প্ৰণাম কৰাটো উচিত বুলি মই ভাবো। গতিকে আজি শংকৰদেৱৰ তিৰভাগ তিথিত সকলোকে হৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আশীৰ্বাদ জনাই এইখিনি কৈ মই মোৰ ভিডিঅ'টো শেষ কৰিছো। ধন্যবাদ।